হেল্ল' গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল। আজি মই আপোনালোকলৈ এটা বিশেষ ভিডিঅ' লৈ আহিছোঁ। সেইটো হৈছে ঘৰতে আপোনালোকে কেনেকৈনো কল পিঠা অলপ বেলেগ ধৰণে খাব পাৰিব। তাৰ কাৰণে আমি কল লৈ লৈছোঁ। কলখিনি আমি চালনীৰে চালনীৰে চালি লৈছোঁ। তাৰপিছত আমি ভজা পিঠাগুড়ি লৈ লৈছোঁ। তাৰপিছত কল আৰু পিঠাগুড়িখিনি আমি মিক্স কৰি লৈছোঁ। তাৰপিছত অলপ চেনিও দি লৈছোঁ। তাৰপিছত আমি বেলনাত এনেদৰে কলপাত এখনত পিঠাগুড়ি আৰু কলৰ মিশ্ৰণখিনি লৈ আমি বেলনাৰে বেলি লৈছোঁ এখন এখনকৈ। আমি এখন এখনকৈ গোটেইখিনি পিঠা আমি বেলি ল'ম। তাৰপিছত আমি গেছটো জ্বলাই ল'ম। জ্বলাই তাৰ ওপৰত আমি টাৱা এখন দি দিছোঁ। টাৱাখন গৰম হ'বলৈ দিছোঁ। তাৰপিছত আমি যিখিনি বেলি লৈছিলোঁ সেই কলপিঠাখিনি আমি এখন এখনকৈ এতিয়া টাৱাৰ ওপৰত দি দিম। তাৰপিছত আমি ওলোটাই দিম অলপ পিছত, গৰম হোৱাৰ পিছত ইটো পিঠি। এয়া দেখিছেনে, অলপ হ'বলৈ ধৰিছে। আমি অলপ ওলোটাই চাব বিচাৰিছোঁ হৈছেনে নাই। যদি পিঠাখিনি হৈ যায় আমি কেনেকৈ গম পাম জানেনে? যদি পিঠাটো হৈ যায় তেতিয়াহ'লে কলপাতখন নিজে নিজেই পিঠাৰ পৰা আঁতৰি আহিব। এয়া দেখিছেনে? এয়া কি ধুনীয়াকৈ এৰি আহিছে কলপাতখন। তাৰপিছত আমি অন্য এখন পিঠা দিছোঁ। ওলটাই দিছোঁ। ওলটাই থাকিব লাগিব মাজে মাজে। এইখনো এৰি আহিছে। এইখন হৈ গৈছে যিহেতু এইখন কলপাতৰ পৰা এৰিছে। এয়া দেখিছেনে? তাৰপিছত আমি অন্য এখন পিঠা দিছোঁ। এনেদৰে আমি এখনৰ পিছত এখনকৈ গোটেইখন পিঠা ভাজি ল'ম। আপোনালোকে নিশ্চয় ইয়াতে গমেই পাই যাব, যিহেতু যেতিয়া অলপ আপুনি কলপাতখনৰ সৈতে পিঠাখিনি দি দিব তেতিয়া অলপ ক'লা বৰণৰ হৈ যায়, তেতিয়া আপুনি ওলোটাই দিব পাৰে। এইখন পিঠা হৈ গৈছে ধুনীয়াকৈ। এনেদৰে আমি অলপ বেছিকৈ কেতিয়াবা কলবোৰ অলপ বেছিকৈ পকি যায়, সেইবোৰ কলেৰেও আমি এনেকৈ ঘৰতে বনাই খাব পাৰোঁ। খাবলৈ বহুত ধুনীয়া হয়। এয়া আমাৰ হৈ গ'ল গোটেইখিনি পিঠা। এয়া খাবলৈ ৰেডি হৈ গ'ল।